আগৰ ভিডিঅ'টোত দেখাইছিলোঁ যে ৰভা দিছিল, কিয় ৰভা দিছিল এতিয়া হয়তো আপোনালোকক মই নক'লেও গম পাব আৰু হয়তো আপোনালোকে গম পাইছেই। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি পুৱাই পুৱাই আমি নতুন বোৱাৰীৰ লগত মালিনী মন্দিৰ গৈ আছোঁ। আপোনালোকে সকলোকে ভিডিঅ'টো চাব দেই। বিয়াৰ পিছত প্ৰথমবাৰ আচলতে মোৰ বিয়া হৈছোঁ চিলাপথাৰলৈ, আৰু চিলাপথাৰত ধেমাজি জিলাৰ চিলাপথাৰলৈ মোৰ বিয়া হৈছে। আৰু যিহেতু নতুন হৈ আছোঁ আৰু প্ৰথমতে আমি ভাবিলোঁ মন্দিৰ দৰ্শন কৰোঁ, সেইবাবে আমি যাবলৈ সিদ্ধান্ত কৰিলোঁ মালিনী মন্দিৰ। আৰু ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ, মালিনী মন্দিৰ দেখাওঁ। যিহেতু মোৰ যিসকল ফ্ৰেণ্ডছ আছে সকলোকে মই শিৱসাগৰখন দেখাই থাকোঁ, কিন্তু মালিনী মন্দিৰ ময়ো দেখা নাই, শুনিহে আছোঁ। সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, আৰু এই নামঘৰটো বেটেলিয়ানসকলৰ নামঘৰ বুলি জনা যায়। আৰু তাতে এখন পোষ্টাৰ দেখিলোঁ, যিখন আমাৰ নাজিৰাৰ পৰা শংখধ্বনি তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছিলে। আৰু তেনেদৰে আমি আগবাঢ়ি গৈ থাকিলোঁ, আৰু মাজে মাজে নেটৱৰ্কটো একেবাৰে বহুতেই আমনি কৰিছিল, যিহেতু আমি অৰুণাচল সীমান্তত পালোঁগৈ, আৰু অৰুণাচল পোৱাৰ বাবে আমাৰ নেটৱৰ্কটো বহুত অসুবিধাৰ সন্মুখীন হৈছিল। তথাপিতো মই ভিডিঅ' কৰি ৰাখিলোঁ যাতে আপোনালোকক ভিডিঅ'বোৰ দেখুৱাব পাৰোঁ। এইদৰে গৈ পালোঁগৈ মালিনী থান, কিন্তু মালিনী থানৰ বিষয়ে মই ইমান নাজানো, তো আপোনালোকে শুনি লওক অলপমান। মালিনী মন্দিৰ হৈছে পুৰাণৰ এভাগ বিশেষ মহত্ব থকা মন্দিৰ। যেতিয়া মহাদেৱ শিৱই সতীৰ শৰটো কান্ধত লৈ ঘূৰি ফুৰিছিল, তেতিয়া সতীৰ কাণত যোনডাল মালা পিন্ধি আছিলে, সেই মালাভাগ এইটো স্থানতে পৰি গৈছিল, আৰু সেই পৰি যোৱা স্থানতেই স্থাপন কৰিছিল মালিনী মন্দিৰ। আৰু এনেদৰে আমি মালিনী মন্দিৰৰ ওপৰলৈ গৈছিলোঁ, আৰু মালিনী মন্দিৰৰ যিবিলাক খটখটি, মানে একদম খুব ভয়ংকৰ। আপোনালোকে ওখ চেণ্ডেল পিন্ধি তালৈ হয়তো যাবলৈ ভয় লাগিব, কাৰণ মোৰ ভয় লাগিছিল। আৰু সেইদিনা আছিল বৰষুণ দি আছিল, আৰু বৰষুণ দি থকাৰ বাবে খুব পিছল আছিল। আৰু আহি পালোহি মালিনী থান, আৰু এয়াই হৈছে মালিনী থান। মালিনী থানৰ বিষয়ে বহুতো কথা শুনি আছিলোঁ, যিহেতু বহুত বিখ্যাত, আৰু বিভিন্ন ঠাইৰ পৰা ইয়ালৈ মানুহ আহে। আৰু প্ৰথমবাৰৰ বাবে আহি মোৰ খুবেই ভাল লাগিছে। আৰু মোৰ চেনেলত থকা কোন বাৰু মালিনী থানলৈ আহিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। সঁচাকৈ খুবেই এটা ধুনীয়া পৰিৱেশ, আচলতে আপোনাৰ সোমালেই মনটো ভাল লাগি যাব। যিহেতু বহুদিনৰ পৰা নাম শুনি আছিলোঁ, সেয়েহে ভাবিলোঁ আমি প্ৰথমতেই মালিনী থানলৈকে যাওঁ, আৰু সেয়ে আমি মালিনী থানলৈ গৈছিলোঁ। আৰু বিভিন্নজনৰ মুখৰ পৰা শুনিছিলোঁ যে মালিনী থানত আপুনি যি বিচাৰে সেয়াই সত্য হয় বুলি কয়, আৰু সেইবাবে আমিও অলপমান পূজা এভাগ কৰিলোঁ, খুবেই ভাল লাগিল। মালিনী মন্দিৰৰ পিছফালে খুবেই ধুনীয়া শিলত কটা মূৰ্তি আছে, আৰু যিবোৰ প্ৰাচীন মূৰ্তি, সেই প্ৰাচীন মূৰ্তিবোৰ চাবলৈ ময়ো গ'লোঁ। সঁচাকৈয়ে খুবেই বেছি ধুনীয়া এটা পৰিৱেশ, আৰু এই সকলোবোৰ শিলত কটা মন্দিৰৰ, আৰু আপোনালোকেও চাবলৈ আহিব। যিহেতু মই তললৈ গৈ আছোঁ, মালিনী থানলৈ আহিলে আপোনালোকে খুবেই ভাল লাগিব, মোক দেখাব নোৱাৰিম, খটখটিবোৰ দেখাই আছোঁ, আৰু আমি বহুতো নজনা কথাও জানিবলৈ পাম। আপোনালোক আহিব এবাৰ, মই ক'ম চাবলৈ, কাৰণ আমি এইবিলাকৰ বিষয়ে একেবাৰেই নাজানো, আৰু আমি যিহেতু অসমত আছোঁ, আৰু এইবিলাকৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজনীয়।
আৰু এনেদৰেই আজিৰ ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।